আপোনালোকক যে কৈছিলোঁ এঠাইলৈ যাম বুলি, এয়া ট্ৰেইনৰ পৰা নামি এতিয়া টেম্পুত আহিলোঁ। আহি পাই গ'লোঁ অৰুণাচলৰ লিকাবালিত, য'ত মালিনী থানখন আছে। আপোনালোকক এটা কথা জনাওঁ যে ইয়াৰ ভিতৰলৈ সোমাবলৈ হ'লে টিকেট ল'ব লাগিব আৰু এটা টিকেটৰ মূল্য 20 টকাকৈ। প্ৰতিজন মানুহৰে টিকেটৰ মূল্য 20 টকা। আমি 6-7জনমান গৈছিলোঁ আৰু প্ৰতিজনৰে 20 টকাকৈ লৈছে। ৰ'ব আৰু এটা কথা, ষ্টুডেণ্টসকলে যদি আইডেণ্টি কাৰ্ডটো লগত লৈ যায় তেতিয়া 5 টকা লৈ গ'লেই হ'ব। সেইবাবে ষ্টুডেণ্টসকলৰ বাবেই সুবিধা হোৱাকেই জনাই থলোঁ। যিহেতু আপোনালোকৰ বাবে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ A-to Z মালিনী থানৰ বিষয়ে দেখাবৰ বাবে, সেইবাবে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। এয়া আমি চিৰিয়েদি আহি পাই গ'লোহি মালিনী থান। বহুত ওপৰলৈ উঠিব লাগে আৰু ভৰি হাত বিষাই গৈছিলে। ভগৱানক পাবলৈ হ'লেতো এইকণ কষ্ট কৰিবই লাগিব। অগণন ভক্ত, বিভিন্ন ঠাইৰ পৰা ভক্তসকল আহিছে মাৰ আশীৰ্বাদ ল'বলৈ। এই ঠাইলৈ আহি এটা কথা জানিব পাৰিলোঁ মালিনী থানখনৰ বিষয়ে। যেতিয়া শ্ৰীকৃষ্ণই ৰুক্মিণীক ভীষ্মক নগৰৰ পৰা হৰণ কৰি লৈ আহিছিলে, তেতিয়া তেওঁলোকে এই ঠাইতে জিৰাবলৈ সোমাইছিল আৰু তেওঁলোকে তাতে জিৰণি লৈছিলে। তেতিয়া সেই সময়ত শিৱ আৰু পাৰ্বতী আয়ে তাত তপ কৰি আছিলে আৰু তেতিয়া ভগৱান শ্ৰীকৃষ্ণক উপহাৰ হিচাপে দিবলৈ পাৰ্বতী আয়ে এডাল সুন্দৰ নাৰাঙী ফুলৰ মালা গাঁঠি লৈ আহিল। আৰু মালাডাল দেখি শ্ৰীকৃষ্ণৰ ইমানেই ভাল লাগিলে, পাৰ্বতী আইক মালিনী নাম দি থৈ গ'ল। মালিনী নামৰ অৰ্থ কি হয় বাৰু আপোনালোকে কমেণ্টত জনাব। শৰাই আগবঢ়াই সেৱা সৎকাৰ কৰি এতিয়া আমি মালিনী থানৰ পৰা ওলালোঁ আৰু মালিনী থানৰ পিছফালৰ বাটেৰে আৰু এভাগ মন্দিৰ আছে। ব'লকচোন আপোনালোককো লৈ যাওঁ সেইভাগ মন্দিৰলৈ। এই যে দেখিছে শিলালিপিবোৰ চুতীয়া ৰজাৰ দিনতে উদ্ভাৱন কৰিছিল আৰু সেই চুতীয়া ৰজাই মালিনী থানখন প্ৰতিষ্ঠা কৰিছিল। আমি আহিলোঁ ৰুক্মিণী মন্দিৰলৈ। ইমান ওখ, ফুপনি ধৰি গৈছে, যেনে তেনে আহি আছোঁ আৰু কিমান দূৰ পামগৈ আপোনালোকে চাই থাকিব, দেখাই থাকিম। আহি আছোঁ ওপৰলৈ। সেই ওপৰৰ পৰা তললৈ চাওক কিমান দূৰ। যিমানখিনি আহিলোঁ আৰু সিমানখিনি যাবগৈ লাগিব, বহুত ওপৰত আছে। আহিছিলোঁ ৰুক্মিণী মন্দিৰ চাবলৈ, গৈ নাপালোগৈ দেই, বহুত দূৰ আৰু এইফালে ট্ৰেইনৰ টাইম লেট হৈ যাব বুলি আধা বাটৰ পৰা উভতি গুচি আহিলোঁ। এয়া আৰু এতিয়া যাবলৈহে ওলাইছোঁ আৰু কি পাৰোঁ আপোনালোকক দেখাই আছোঁ বাৰু। মইতো গৈ নাপালোঁৱেই ৰুক্মিণী মন্দিৰ। মোৰ ল'ৰাটোৱে গ'ল, সিয়ে ভিডিঅ' ক্লিপসমূহ উঠাই আনিলে আৰু সেয়াকে আপোনালোকলৈ আগবঢ়ালোঁ। ভাগৰ লাগি গৈছে আহি। ফাইনেলি গাছ ৰুক্মিণী মন্দিৰ। আকৌ ওপৰত উঠিবলগীয়া হ'ল, চাইডতে আহিছোঁ আৰু। দেখিছে কিমান ওপৰ পালোহি। সেই তাৰ পৰা আহিছোঁ গাইছ। এইজোপা গছৰ তলতে আছিলে বোলে শ্ৰীকৃষ্ণ ৰুক্মিণীক পলুৱাই আনোতে। আহি আকৌ ৰাস্তা এটা পালোঁ। এয়া ফুৰি চাকি আহি এয়া ট্ৰেইনৰ অপেক্ষাত এয়া ষ্টেচনত বহি আছোঁ। আপোনালোকক ভিডিঅ'সমূহ দি আছোঁ, আপোনালোকে ভিডিঅ'সমূহ চাই থাকিব দেই।
ফাইনেলি আমাৰ ট্ৰেইন আহি গ'ল ঘৰলৈ যাবলৈ এতিয়া আমি ৰেডি